বাইক বা গাড়ী এখন কিনাৰ আগতে ইঞ্জিনৰ চিচি কথা আপোনালোক সকলোৱে শুনিছে। আচলতে এই চিচি কিনো? হিৰো কোম্পানীৰ বেছিবিলাক বাইকে 125 চিচিৰ হয় আৰু বুলেটবিলাক 350 চিচিৰ পৰা 500 চিচিৰ হয়। ঠিক তেনেকৈ গাড়ীবিলাকো 1200 চিচিৰ পৰা আৰম্ভ হয়। কিন্তু এই চিচি কিনো? আজি আপোনালোকক একদম সহজ ভাষাত ক'ম যাতে সকলোৱে বুজি পায়। বাইক এখনৰ ভিতৰত ইঞ্জিন থাকে সেইটো আপোনালোক সকলোৱে জানে। সেই ইঞ্জিনৰ ভিতৰত কিছুমান গোল গোল মাল্টিপল চিলিণ্ডাৰ ব্যৱহাৰ কৰা হয়। কিছুমান বাইকত এটা, কিছুমানত দুটা, কিছুমানত চাৰিটা, কিছুমানত ছটা। মেইন কথাটো হ'ল যে প্ৰত্যেক চিলিণ্ডাৰৰ ভিতৰত পিষ্টন নামৰ এটা পাৰ্ট থাকে যিটোৱে আপ এণ্ড ডাউন মুভ কৰি থাকে, ওপৰ তল অহা যোৱা কৰি থাকে। এই পিষ্টনৰ মুভমেণ্টৰ পৰাই গাড়ীখনে শক্তি পায় আৰু গাড়ীখন আগুৱাই যাব পাৰে। এই প্ৰচেছটোক কম্বাশ্যন প্ৰচেছ বুলি কয়। চিচিৰ ফুল ফৰ্ম হৈছে কিউবিক কেপাচিটি। এই পিষ্টনটো যে ওপৰতল হৈ আছে, এই হায়েষ্ট ওপৰলৈ যোৱা পইণ্টটোক টপ ডেড চেণ্টাৰ বুলি কোৱা হয়। আৰু পিষ্টনটো যিটো এৰিয়ালৈকে তললৈ নামি আহে সেই পইণ্টটোক বটম ডেড চেণ্টাৰ বুলি কোৱা হয়। এই পিষ্টনটো যে ওপৰতল হৈ থাকে এইটো টপ ডেড চেণ্টাৰ আৰু বটম ডেড চেণ্টাৰৰ মাজতে হৈ থাকে। এইটো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এবাৰ ওপৰলৈ গৈ ই তললৈ নামি আহিলে ইয়াক এটা ষ্ট্ৰ'ক বুলি কয়। যেতিয়া এটা ষ্ট্ৰ'কত এই পিষ্টনটোৱে যিমান এৰিয়া কভাৰ কৰে তাকেই চিচি বুলি কয়। আপোনালোকে স্ক্ৰীনত পিষ্টন যে দেখিছে, এই পিষ্টনটোৱে আপ এণ্ড ডাউন কৰিবলৈ কিমান ঠাই ব্যৱহাৰ কৰিছে তাকেই চিচি বোলে। এই ফটোখনত আপোনালোকে দেখিছে যে TDC আৰু BDCৰ মাজত যোনটো ষ্ট্ৰ'ক আছে, মানে যিমানখিনি স্পেচ দিছে সেইখনকে চিচি বুলি কোৱা হয়। TDC মানে টপ ডেড চেণ্টাৰ আৰু BDC মানে বটম ডেড চেণ্টাৰ। সেইকাৰণে ডাঙৰ ইঞ্জিনৰ গাড়ীবিলাকত বেছি চিচি থাকে আৰু চিলিণ্ডাৰ আৰু পিষ্টন বেছিকৈ থাকে। চিচিক আচলতে ফিজিকেল স্পেচ বুলি কোৱা হয়। এতিয়া কিছুমান বাইক বা ৰয়েল এনফিল্ডখনকে ধৰক 350 চিচিৰ। এই বাইকখনত এটা চিলিণ্ডাৰ থাকে। আৰু এক্সাম্পলৰ কাৰণে গাড়ী এখন লওক, Audi A6। এই গাড়ীখন 2000 চিচিৰ। এই গাড়ীখনত আকৌ 4টা চিলিণ্ডাৰ থাকে। যিমানেই বেছি চিচিৰ ইঞ্জিন হয় সিমানেই গাড়ীখন বেছি পাৱাৰফুল হৈ যায়। অনুগ্ৰহ কৰি আপোনালোকে মোৰ টেকনিকেল অসম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।